গাইজ স্বাগতম জনাইছোঁ নামিকা দত্তৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ' লৈ আজি পুৰা পথাৰত ভাত দিব আহিছোঁ। ভাবিলোঁ আপোনালোকক আমাৰ পথাৰখনো দেখাওঁ আৰু পথাৰত মানে এতিয়া আঘোণ মাহৰ পথাৰত ভাত খাই বহুত ভাল লাগে। মই দাব নাজানো কিন্তু ভাত খাবলৈ আহিছোঁ। এয়া লৈ মেলি আহিছোঁ, মাহঁতে দাই আছে আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ মানে আঘোণৰ পথাৰখন। চাই থাকক। পথাৰ আঘোণ মাহৰ দিনকেইটাত মই যিমান দিন আমাৰ ঘৰৰ পথাৰলৈ আহিছোঁ সিমান দিন মই পথাৰতেই ভাত খাইছোঁ। মানে ভাল লাগে ভাত, মানে এনেকৈ পথাৰত সুদা ভাতেই হওক কিন্তু খাই মানে বহুত ভাল লাগে। ইয়াৰ মজাই বেলেগ। যোন মানে যাৰ ঘৰত খেতি কৰে তেওঁলোকে জানিবই কথাটো। ভাল লাগে। এইখন সৰু দুজনী মাহঁতে দাই আছে। এয়া পথাৰখন চাৰিওফালে সোণালী ধান কাটি এদাই হ'ল আৰু। ভালদৰে দাবলৈ নাজানো কিন্তু পথাৰলৈ আহিলে এমুঠি দুমুঠি কাটি থৈ যাওঁ আৰু। পথাৰত খাবলৈ অনা খানা, মই বইল খাই বেছি ভাল পাওঁ কাৰণে বইল কৰি লৈ আহিছোঁ আৰু। মাহঁতে দাই মানে মই এয়া খাবলৈ যোগাৰ কৰি লওঁ, তাৰপাছত মাহঁতলৈ বাঢ়ি মেলি আৰু খাম। বেঙেনা আলু পিটিকা, লাই শাক বইল, ডিম বইল, এনেকৈ খাই বহুত ভাল পাওঁ মই। গৈছে খাহি আজাও। মাহঁতক ভাত চাত দিলোঁ, দি পেলাই খালোঁ। খাই মেলি অলপমান দালোঁ আৰু এতিয়া ঘৰলৈ আহি আছোঁ। মানে এতিয়া 3টামান বাজিছে, ঘৰ পোৱালৈ 3:30 বাজিব। মানে অলপমান দূৰত আছে পথাৰখন, ঘৰৰ পৰা আধা ঘণ্টামান লাগে। খোজকাঢ়ি আহিছোঁ যিহেতু, সেইকাৰণে সোনকালে গৈ আকৌ ঘৰৰ কামো কৰিব আছে। আপোনালোকৰ ভালনে? মোৰ ভালেই বাৰু। আজি হুলস্থুল শুনি যায় চাগে। আজি মানে আমাৰ খেতি চপালে আৰু নামঘৰটো নলগালে। তাৰপিছত আজি মানে তৎক্ষণাতে ঘৰত খোৱাৰ কথা ওলালে। চব ৰেডি হৈ আছে, বনাব আৰু আৰম্ভ কৰিব। 7টা বাজিলে এতিয়া। তাৰপিছত ভাবিলোঁ আপোনালোকৰ লগত মানে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, ভিডিঅ'টো দেখাওঁ। চাই থাকিব। আপোনালোকক কোনে কি কৰি আছে দেখাওঁগৈ। এতিয়া আজি আমাৰ ঘৰত নখোৱা পাতিম বুলি ভাবিছোঁ আৰু। এতিয়ালৈকে কটা মেলা নাই একো, খালি বস্তু আনি মেলি থৈছোঁ। মানুহ বেছি নহয়, 20জনমান হ'ব। এয়া কেৰাহী চেৰাহী যোগাৰ কৰিছোঁ আৰু এয়া পাচলি কাটি আছে। তাৰপাছত বনোৱা আৰম্ভ হ'ব আৰু। এয়া মাছ কাটি আছে, মাছ বেছি নাই অনা, 2টা আনিছে। আৰু এয়া মায়ে মাছ ধুই আছে। এয়া পাচলি কাটি মেলি হ'ল আৰু। মাহঁতে ভাতটো ভিতৰত বনাইছে আৰু দাইলটো ভিতৰতে কুকাৰত দি দিছে। এয়া মই মাছ ফ্ৰাই কৰিব লৈছোঁ। জুই ফুৰাই আছে। 9টামান বাজিলে আৰু মানুহ আহিছে। এয়া জ্বলা ভাজি হ'ব, মাছৰ মাথাৰ লগত হ'ব হ'ল আৰু। চকুটো দেখাবলৈ গ'লে খানা পাৰা। মইহে বনাব
এতিয়া 10টামান বাজিলেগৈ আৰু এয়া দাইল হৈ আছে, মাছে দাইলে। টাইম হ'ল আৰু সৰু ল'ৰা ছোৱালীবোৰৰ ভোক লাগিলেগৈ, সেইকাৰণে সৰু ল'ৰা ছোৱালীবোৰক প্ৰথমতে দি লৈছোঁ, তাৰপাছত ডাঙৰবোৰে খাম আৰু। মানুহ বেছি হোৱা নাই, 20-25জনমান হৈছে আৰু, মানে বেছিকৈ ডাঙৰকৈ নাই কৰা। মানে লগে ভাগে এনেকুৱাকৈ বহুত দিন হ'ল খোৱাই নাই, আৰু এনেকৈ লগত খাই ভালো লাগে, সেইকাৰণে আজি ভাল লাগিছে আৰু। ধনীৰ পৰা বনাই মেলি মানে ভাগৰ লাগি গ'লগৈ, সেইকাৰণে এতিয়া মই অলপ বহি লৈছোঁ, বেলেগে কাম কৰি আছোঁ।